Guys, welcome back to my YouTube channel. আজি ঘৰত আছো ঘৰত থাকি থাকি বহুত বৰ লাগি গৈছে বলক আপোনালোকৰ মাজলৈ এটা ৰেচিপি আনিছো ৰেচিপিটো চাই যাব আপোনালোকক দেখাই যাম আৰু ৰেচিপিটো যদি ভাল লাগে আপোনালোকে নিজে ঘৰত ধুনিয়াকৈ বনাই খাই চাব আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে ক'ব কমেন্ট বক্সত কমেন্ট দি কৈ যাব দেই এতিয়া আমি মেগী ৰেচিপি বনাবলৈ গৈ আছো বলক আপোনালোকে চাই যাওক দেখিছে না ধুনিয়া মিহিমিকে কুটি ললো এয়া হৈছে ফেজবিন এয়া আলু এয়া বিলাহী এয়া পিয়াজ বলক আৰু কি কৰিম আপোনালোকক দেখাই এয়া এতিয়া ধুনিয়াকৈ পানীটো গৰম হৈছে এতিয়া মেগীটো ধুনিয়াকৈ দি দিছো এই ধুনিয়াকৈ বইল হৈ গ'ল বলক এতিয়া আপোনালোকক বেলেগ ষ্টেপটো দেখাই আছো এয়া মেগীটো বইল কৰি এক্সট্ৰাকৈ থৈ ললো কেৰাহীখন ধুনিয়াকৈ গৰম হৈছে এতিয়া আমি অকণমান তেল দি দিছো তেল গৰম হৈ গ'ল ইয়াৰ ভিতৰত তেল দি দিছো পিয়াজটো ধুনিয়াকৈ বিলাহী দি দিছো ইয়াত আলুখিনিও দি দিছো লগতে আলু দিছো ধুনীয়াকৈ দিছিলোঁ যেন ফেজবিনখিনিও দি দিছোঁ লগতে দি দিছোঁ এয়া লৰাইছোঁ ইয়াত দিম মছলা দিম অকণমান নিমখ দিছোঁ হালধি দিছোঁ অলপ দিছোঁ জলকীয়া গুড়ি মছলাটো দি দিছোঁ মেগী মছলাটো দি দিব গেছটো অকণমান বঢ়াই দিছোঁ বাকী আলু কুটি গ'ল কেৰাহীত ঢাকনাখন দি অকণমান আলুখিনি সিজিব দিছোঁ আৰু অলপ দেৰিত মেগী হৈয়ে যাব বয়ক আপোনালোকক দেখাই আছোঁ এতিয়া হ'বই আৰু বেছি টাইম নাই ৰ'ব ধুনীয়াকৈ এতিয়া বইল কৰা মেগীখিনি ইয়াৰ ওপৰত দি দিছোঁ ধুনীয়াকৈ এতিয়া দি ধুনীয়াকৈ মিলাই দিম আমাৰ মেগী ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি খাম আপোনালোকক দেখাই আছোঁ চাই যাওক যদি এয়া মেগী ধুনীয়াকৈ বলক খাইছা প্ৰথমে কেনেকুৱা লাগিছে বেটা ভাল লাগিছে কেনেকুৱা ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ এয়া মোৰখিনি খাওঁ মই এতিয়া আৰু ঠিক এতিয়া মই খাই চাওঁ কেনেকুৱা লাগিছে ভালে হৈছে মেগী বহুত ভাল হৈছে আপোনালোকে খাব কি খাই শেষে হ'ল পায় হয় ইয়াক খাই শেষে হ'ল মই খাব লৈছোঁহে আৰু ব'লক আপোনালোকে নিজে ঘৰত বনাই চাব বনাই ধুনীয়াকৈ খাব খাই কেনেকুৱা লাগিছে দি দিব কমেণ্ট এটা ব'লক আপোনালোকে এতিয়ালৈ আজিলৈ বাই বাই